আপোনাৰ মাৰ বেমাৰ যদি হৈছে আপুনি তেওঁ যিমান পাৰে সিমান যত্ন ল'ব লাগিব যিমান সময় দিব লাগে সিমান সময় দিব লাগিব ইয়াত ডিস্ট্ৰেকশন বুলি ভবাতকৈ আপুনি আপোনাৰ দায়িত্ব পালন কৰা আৰু মৰম দেখুৱাৰ এটা সুবিধা বুলি ইয়াক গ্ৰহণ কৰিব পাৰে এতিয়া কথা হ'ল যদি আপুনি আপোনাৰ কাম কৰিব বিচাৰে কিন্তু কিবা এটা কাৰণে কৰিব পৰা নাই তেতিয়া আপুনি কি কৰিব পাৰে যিকোনো ডিস্ট্ৰেকশনৰ ক্ষেত্ৰত আনকি মোবাইল ফোন টিভি আদিৰ ক্ষেত্ৰতো ই কাম কৰিব ইয়াত দুটা ষ্টেপ আছে প্ৰথম ষ্টেপত আপুনি জানিব লাগিব বিচাৰি উলিয়াব লাগিব আপুনি যি কামটো কৰিব বিচাৰিছে সেয়া কিয় কৰিব বিচাৰিছে অৰ্থাৎ কামটো কৰাৰ কাৰণটো কি আপুনি যি কামেই নকৰক কিয় সেই কামৰ ক্ষেত্ৰত এই কাৰণটো লাগিবই যদি এটা কাম কৰাৰ কাৰণটো আপোনাৰ বাবে ডাঙৰ নহয় গুৰুত্বপূৰ্ণ নহয় তেন্তে এনেও কিছুদিন পিছত আপুনি সেই কামটো কৰাটো বাদ দিব প্ৰথমে কাইলৈ কৰিম বুলি থব তাৰ পিছত নানা অজুহাত দেখুৱাব নকৰাকৈ থকাৰ বাবে আৰু লাহে লাহে সেই কামটো কৰিবলৈ এৰিব গুৰুত্বপূৰ্ণ কাৰণ এটা নাথাকিলে আপুনি কেতিয়াও কাম এটা নিয়মীয়াকৈ কৰি থাকিব নোৱাৰে কাৰণটো গুৰুত্বপূৰ্ণ নহ'লে ডাঙৰ নহ'লে ই নিয়মীয়াকৈ কৰিবলৈ আৰু আনকি কৰি থাকিবলৈও আপোনাক মোটিভেট কৰিব নোৱাৰিব গতিকে প্ৰথমতে সেই কাৰণটো বাছি লওক কেতিয়াবা কাৰণ থকাৰ পিছতো নানা কাৰণত নানা সমস্যাৰ মুখামুখি হৈ আমি কৰিব বিচৰা কামবোৰ কৰিব নোৱাৰোঁ তেতিয়া আপোনাক লাগিব দ্বিতীয় ষ্টেপটো আপুনি বিচাৰি উলিয়াব লাগিব কোনকেইটা কাম আপোনাৰ বাবে গুৰুত্বপূৰ্ণ আৰু আপুনি সদায় সেইকেইটা কৰিব বিচাৰে প্ৰয়োজন হ'লে সেইকেইটা এখন নোটবুকত লিখি লওক অথবা টু ডু লিষ্ট এখন বনাই তাত মোষ্ট ইম্পৰ্টেণ্ট ৱৰ্ক তাৰ ভিতৰত ভৰাই লওক এইকেইটা কাম প্ৰতিদিনে আপুনি এইকেইটা কাম কৰিবই তেনে কাম বেছি নহয় 3, 4 বা 5টা মানহে হ'ব আৰু এইকেইটা প্ৰতিদিনে আপুনি কৰিবই কিন্তু কোনকেইটা কাম আপুনি কৰিব এই কামকেইটা আহিব ক'ৰ পৰা এইকেইটা সেইকেইটা কাম যিকেইটা কাম কৰিলে এইবোৰ লগ হৈ এটা সময়ৰ অন্তত আপুনি কৰিব বিচৰা কামবোৰ কৰাত সহায় কৰিব আপুনি বিচৰা ফলাফল লাভ কৰাত আপোনাক সহায় কৰিব মাৰ বেমাৰ হ'লে আপুনি এইকেইটা কাম কৰিব পাৰিব জানো পাৰিব আনকি মাৰ বেমাৰ হ'লেও আপুনি সেইকেইটা কাম কৰিব পাৰিব মই এটা প্ৰশ্ন সোধো মাৰ বেমাৰ বুলি আপুনি দিনটোৰ কিমান সময় মাৰ লগত খৰচ কৰিছে 1 ঘণ্টা 2 ঘণ্টা 4 ঘণ্টা দিনটোত 24 ঘণ্টা সময় থাকে কামকেইটা কৰোঁতে যদি মাত্ৰ 1 ঘণ্টা বা 2 ঘণ্টাহে লাগে তেতিয়াও নোৱাৰিবনে কৰিব সেইকেইটা কাম আৰু হয়তো বেছিভাগ কাম আপোনাৰ হাতত থকা মোবাইল ফোনটো বা এখন নোটবুকৰ সহায়তে কৰিব পাৰি মাত্ৰ হয়তো আজি আপুনি নাজানে কেনেদৰে মোবাইল ফোনটো বা নোটবুক এখনক টুল বা সঁজুলি হিচাপে ব্যৱহাৰ কৰিব পাৰি সেয়া শিকি ল'লে কৰিব বিচৰা প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ কামবোৰ কৰাটো সম্ভৱ হৈ পৰিব চাওকচোন তেনেকুৱা কিবা উপায় আছে নেকি মুঠতে আপুনি যিকেইটা কাম কৰিব লাগে সেই কামকেইটা কৰিবলৈ দিনটো 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা 3 ঘণ্টা যি সময় লাগে সেইখিনি সময় উলিয়ালে সদায় আপোনাৰ কৰিবলগীয়া কামবোৰ কৰা হৈ থাকিব মাত্ৰ চাব কিবা অজুহাতৰ বাবে বা কাম পিছলৈ পেলাই থোৱাৰ বাবে বা এলাহৰ বাবেহে আপুনি এইবিলাক কৰিব পৰা নাই নেকি এবাৰ চিন্তা কৰি চাবচোন